ওলাই অহা না আৰু গাৰ্লফ্ৰেণ্ডে ৰিপ্লাই দিছে ৰবা না কাষত মা আছে তেওঁলোকলৈ জনাইছো নমস্কাৰ তাৰপিছত মই নমস্কাৰ জনাইছো মুস্কো পিনা হে তু পিনে দো তেওঁলোকলৈ জনাইছো নমস্কাৰ তাৰপিছত মই নমস্কাৰ জনাইছো আমাৰ শব্দ বিভাগ আৰু পোহৰ বিভাগত থকা দাদাসকল আৰু আমাৰ কুশক ডাঙৰীয়ালৈ তেওঁলোকৰ অলপ এটা ডাঙৰকৈ হাত চাপৰিয়ে ধন্যবাদ মই মোৰ প্ৰগ্ৰাম আৰম্ভ কৰিছো আমাৰ বিহু তিনিটা বহাগ বিহু কাতি বিহু আৰু মাঘ বিহু আমি বহাগ বিহু সাধাৰণতে গৰুক দীঘলীতিৰে গুবাও কিন্তু মোৰ খুৰা ট্ৰেক্টৰ গুবাইছে কি বুলি ক'লে জানেনে ৰাইজ যে দীঘলীতি দীঘল পাত ট্ৰেক্টৰ তাৰে জাত জাত তেল খা মোবিল খা বছৰ বছৰ মাটিবিলাক মেক্ৰিয়া চোৰাতে আচুৰি যা দুই দিন খেতিবিলাক আকৌ ৰঙা পৰি যা আমাৰ হাজৰা গাঁৱত হালখান বিচাৰি যা আজিকালি ল'ৰা ছোৱালীক মাছ মাংস ৰান্ধি দিলে নাখায়ে সেইকাৰণে কয় মাল খা মাংস খা চুচৰি বাগেৰি ঘৰত যা হয়নে নহয় ৰাইজ ধন্যবাদ মোক এজন মামা আছিল সম্পক মামা হয় তেখেতে মোক দুটামান কমিটি কৈছিল তেখেতৰ কমিটিত এতিয়া মই আপোনালোকৰ মাজত আগবঢ়াইছো আপোনালোক সকলোৱে লেবেল দিয়ে কিন্তু কোনো লেবেল নিদিব যে পুৰা লাজত পৰি যাব কিয় কৈছো জানেনে ৰাইজ মই সদায় গুৱাহাটীলৈ যাওঁ তাত এজন দাদা লগ পাওঁ সদায় কয় আজি মাছ খালো মাংস খালো কিন্তু কোনোবা মহিলা আছে নেকি মাছ মাংস ৰাতিপুৱা 6টা বজাতে ৰান্ধি দিওঁ হাত ডাঙক বেয়া লাগে দে কোনো নাই সদিন যাই আছো ব্ৰহ্মপুত্ৰৰ জাম লাগিছে বমি কৰি দিছে খুদুৱাই নিমখ তেল সেইকাৰণে কৈছো লেবেল নিদিব তাৰপিছত গৈছো মই পুৰা জিনিয়াৰচি মেডিকেল তাত দেখিছো মানে ডেলিভাৰী ৰুমত বাচ্চাবিলাক আনি আছে নিজৰ গাৰ্জেনৰ কোলাত দি আছে মানে তাৰ বাইদেউবিলাকে তেতিয়া মই চাই লৈছিলো দাদাজনো চাই আছিল তেওঁ চাই থাকোঁতে দাদাজনক মানে বাচ্চাটো দিছে তেতিয়া কৈছে এইটো মুছলি নহয় আপুনি মানুহটো ইমান বগা আপোনাৰ চুলি কেনেকৈ কৰিলে হ'ল তেতিয়া চাই থকা মানুহজনে কৈছে এইটো মোৰে চলি বাইদেউ তেতিয়া কৈছিল নহয় আপুনি মানুহটো ইমান বগা আপোনাৰ চুলি কেনেকৈ কৰিলে তেতিয়া সেই মানুহটো কি বুলি কৈছিল জানে না ৰাইজ নাজানে তেতিয়া কৈছিল মই যেতিয়া বিয়া কৰাওঁ মোৰ তিৰিটি যি বনাৱে সেয়ে দৱে যি বনাৱে সেয়ে দৱে মোৰ চলটোও দৱে পেলালা ভাল লাগিছে না ৰাইজ এটা হাত চাপৰে মোৰ কাৰণে ধন্যবাদ আমি হাস্যমধুৰ গল্প উপস্থিতি গুণগান অকণমান চমু কৰিবৰ বাবে আহ্বান জনাইছো আমাৰ মহিলা অসমীয়া সমাজত নামঘৰত মহিলাই নাম ধৰে অলপ ব্যংগসুৰত গাই দিছো হে মহাদেৱৰ পাণ তামোলে আমলখুৰ লাডু হে পাঁচটোক দিবে মালভোগ কহতেহে খাবা পাৰো হে মহাদেৱৰ পাণ তামোলে হে নহাৰ ঘৰত চলি হৈছি নাম থলো গোপাল এনি টাইম কান্দি থাকে হাই মোৰ কপাল হে মহাদেৱৰ পাণ তামোলে মই অনুষ্ঠান বেছি দীঘলীয়া নকৰোঁ আমাৰ মাজত আৰু বহুতো অনুষ্ঠান আছে চাহ তুলিছিল চাকৰি গা তুলিছিল জোকৰি মুখ তুলিছিল শুই যায় কাপোৰ দিছিল শুই যায় চাহ দিছিল গাখীৰ দিয়া বিস্কুট দিছিল দ্বিত্য মন লাগছে মূৰ্ত সেয়ে এনেকুৱা অনুষ্ঠান এনেকুৱা কৰিব নোৱাৰিম সেয়ে বাহিৰত যাব লাগিব যদি আশীৰ্বাদ কৰিবা যদি ভাল লাগিছে এটা হাত চাপৰিৰে বিদায় দিব বুলি আশা কৰিছোঁ ধন্যবাদ শুভৰাত্ৰি।